কি খবৰ? গুড আফটাৰনুন। বৰ্তমান ভাইভা দি ওলাই আহিলোঁ আৰু দেই। ভালেই হৈছে, বাকী কি হয় নাজানো আৰু 6 তাৰিখেহে গম পাম ৰিজাল্ট কি আহে। আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব ন, তেতিয়া গম পাই যাব। 6 তাৰিখে যদি ৰিজাল্ট আহি যায় পাৰ্টি আৰু কি ক'ম। পিছে আজি কি কি সুধিলে চব মই কৈ আছোঁ অলপ পাছত। ভিডিঅ'টো বনাই যাম, আপোনালোকে চাই যাব হা, ঠিক আছে। আলহী আৰু বাকী আৰু এনেকৈ আছিলোঁ কালি, পুৰা পকাতে লেপটো লিপাই দিছে, এনেকৈ শুই আছোঁ। কুৱেশ্যন কি কি সুধিছিল সেইখিনি মই কৈ যাম। মোৰ লগত এজনো আছে। তোমাক কি সুধিছিল কৈ দিয়া। মোক সুধিছিলে তোমাৰ ভাৰতৰ কেপিটেলৰ কথা সুধিছিলে, তাৰপিছত তোমাৰ মিজোৰামৰ কেপিটেল, এজন ছিংগাৰৰ নাম সুধিছিলে ফাৰ্ষ্ট টাইম, তাৰপিছত তোমাৰ সুধিছিলে এজন লিখকৰ নাম, তাৰপিছত এজন মানে ভাৰতৰ তোমাৰ কেপিটেল কি সুধিছিলে, তাৰপিছত তোমাৰ মিজোৰামৰ ৰাজধানী সুধিছিলে, তাৰপিছত তেনেকৈ আৰু তোমাৰ কিমান লাগে পঢ়িলা, তাৰপিছত আৰু তেনেকুৱাই আৰু বাকী এতিয়া ভালেই গ'ল নহয়? বাকী ভালেই গৈছে। ঠিকে আছে দিয়া। বাকী এতিয়া জবটো কনফাৰ্ম হ'ব নে? এই জবটো কনফাৰ্মৰ কথা কি ক'বা, মোৰতো ক'ব নোৱাৰি দেই, কনফাৰ্ম হয় নে নহয়। মোৰতো ক'ব নোৱাৰো কি খালি 6 তাৰিখে চাই থাকিব হা, গম পাই যাব। 6 তাৰিখে গম পাব সকলোৱে। ৰিজাল্ট ওলাব আৰু। ঠিক আছে দিয়ক, পাছত কৈ আছোঁ মোক কি কি সুধিছিলে সকলো কৈ যাম। আগলৈ ফেচ লওঁ নে, বহুত গৰম উঠিছে, গাটো ধুই লওঁ। গাইজ আৰু এটা বন্ধু লগ পাইছোঁ মোৰ, তেওঁ ভাইভা হৈ গ'ল, আমাৰ হৈ গ'ল আৰু বহুতৰ আছিলে, কিন্তু এতিয়ালৈকে অহা নাই। হ'ব আৰু তেওঁ কি কি সুধিলে তেওঁ কৈ দিব, কৈ দিয়ে। মোক সুধিছে চিফ জাষ্ট জেনেৰেল অফ ইণ্ডিয়ান আৰ্মি, আৰু সুধিছে আপোনাৰ ইকনমিক্সৰ ফাদাৰ সুধিছে, আৰু তুমি ইকনমিক্স ক'লা ন? আচ্ছা। আৰু ইকনমিক্সৰ ল' এটা সুধিছে, মানে 3টা সুধিছে কৈছে। বাকী কিমান মান পাম বুলি ভাবিছে এনে ভাইভাত? এবাৰ 2-3 মান কিবা এটা পাম আৰু ভাবিছোঁ। মানে আমাতকে বহুত টাফ সুধিলে, কিন্তু আমাক ইমান টাফ সোধা নাই দেই। নিজৰ ডিষ্ট্ৰিক্টৰ ওপৰত যি মানে মই মাজুলী বুলি ক'লোঁ ন, মাজুলী কিহৰ কাৰণে বিখ্যাত, কি কি আছে তাত, শংকৰদেৱে কিবা প্ৰতিষ্ঠা কৰিছিল নেকি, সেইবোৰ সুধিছে। বাকী আৰু মানে নিজৰ ডিষ্ট্ৰিক্টৰ ওপৰত চালে আপোনালোক ভালকৈ পাছ কৰিব দেই। ঠিক আছে, ঠিক আছে, বাই। পাছত লগ পাম, বাই। বাই বাই। এটা বন্ধু আহিছে, তেওঁ সুধিলে ৰ'বা কি কি সুধিলে আৰু। ভালেই হ'ব চাগে তেওঁ দেই, দেখাতে গৈ হাঁহি আহিছে ল'ৰা একদম। কৈ দিয়া ভালকৈ। মোক সুধিছে, মোৰ এড্ৰেছটো সুধিছে, মই কি কৰি আছোঁ সেইটো সুধিছে। বাকী আৰু কৈছোন সুধিলে প্ৰথম অসমৰ তাৰপিছত ইয়াৰ আগতে আমাৰ ৰাজধানী কি আছিলে সেইটো সুধিছিলে। আচ্ছা, ভালেই, ঠিকে আছে। বাকী এতিয়া জবটো কনফাৰ্ম আৰু নাজানো আৰু কি হ'ব লাগে ন, কি হয় মইতো দিয়া নাই, দি থাকিব। ISBT পাই গ'লোহি আৰু। কোনখন চুপাৰত যাব? কেইটা বজাত? ৰাতি যাব নি? ফাইনেলি ISBT পালোহি, ঘৰত যাম আৰু। ঘৰত যাম আৰু আজি চুপাৰতে উঠি ৰাতি যাম, দিনত নাযাওঁ দেই।
আৰু এটা ৰিকুৱেষ্ট আছে, যিহেতু চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰি দিব ভিডিঅ'টো, ঠিক আছে? বাই। আজি ভিডিঅ' নবনাওঁ আৰু বিন্দাছ মেনু আছে লগতে ঘৰ পাইহে ভিডিঅ' বনাম দেই।